ফোনটো লৈ কি কৰি আছিলি? ৰিলছ বনাই আছিলোঁ। তই মোক মিছা মাতিব নালাগে। তই এইবোৰ কাপোৰ পিন্ধি আৰু ষ্টাইল নকৰাকে কেতিয়াও ৰীল নবনাও। সঁচা কথাবোৰ ক'লে তুমি জানো মানি ল'বা? সঁচা কথা মিছা কথাত তই কি কবি মই জানো। ল'ৰা ভাল পোৱাৰ কথাই কবি চাগে, বয়সেতো তোৰ সেয়াই কয়। তই কাৰোবাক ভাল পাও, তোক কোনোবাই ভাল পায়, এইবোৰ কথাক লৈ মই তোক কোনোদিনে গালি পাৰিবলৈ বা খং কৰিবলৈ নাযাওঁ। কিন্তু মোৰ পৰা একো কথা নুলুকুৱাবি। মনে মনে কথা পতা, মোক ফাঁকি দি ক'ৰবালৈ লগ কৰিবলৈ যোৱা, এইবোৰ লিলিমাই নকৰিবি। চাচোন, দেউতাৰেতো নায়েই। তহঁতক এঘৰলৈ উলিয়াই দিয়ালৈকেতো মোৰেই দায়িত্ব। মা, কাকু বাইলুং নামৰ ল'ৰা এজনৰ লগত কথা পাতোঁ। ঘৰ গোলাঘাট। টিকটক থাকোঁতেই চিনাকি হোৱা। ইমান কথা পতা নাই। আজি 4 মাহমান আগৰ পৰা অলপ অলপ কথা পাতোঁ। ল'ৰাটোৰ